ভাগিন এইডালৰ আগতহে পৰিবলৈ পালো। মোৰ ৰুমৰ পৰা স্ক্ৰিপ্ট এটা হেৰাল নহয়। হয় নেকি? মোৰ ভাগিনে যে জন্মদিনত ৰবটটো বিচাৰিছিল কান্দিছে নহয়। ৰবটটোৱে নহয়, ভাগিনে কান্দিছে জন্মদিনত ৰবটটো দিব নোৱাৰাৰ কাৰণে। ই তাৰমানে মোক আজি আকৌ নিব। ভাগিন তাকে বিচাৰি আছো। ৰবট নহয়, স্ক্ৰিপ্টটো। আচ্ছা, তাকে ক'ত পাওঁ? স্ক্ৰিপ্টটো নহয়, ৰবটটো। ভাগিন কিয় পলালে? এনে টেনচন। আৰে ঐ কি কৰি আছা? ৰাম এফালে কৰ। কি যে কৰি থাকে নহয় এই চবে। তোক মই সেইফালে কৰিবলৈ দিছিলো নাই? দোকানতো কাষ্টমাৰ চাষ্টমাৰ নহা হ'ল, বেয়া ব্যৱহাৰ নকৰিব। ৰাম নকৰ দে, কৰ সেইফালে কৰ। তৰা ছাৰ, এই 3খন কাগজ ভালকৈ ফাইল এটাত থৈ দিবা। ঠিক আছে ছাৰ। কি কৰি আছো জানো? क्या? कब? 2-3 दिन बाद? ठीक है। কিয় কান্দিছা? কাৰ ফোন? আমার BSF BFS ভিডিঅ' ফোন কৰিছে। BSF কি হৈছে তৰা? কিয় কান্দি আছা? আমার BSF বলে। বুজি পাইছো। কি হৈ গ'ল BFS? কি হৈছেনো? কি? এই তৰা গিৰিয়ে ঢুকাল? হয় ছা। কেতিয়া? যোৱা আজি ছা। যোৱা কালি ছা। অ' গড, তই কেনেকে গম পালি? জাষ্ট ফোন আহিছে, গোটেইজনী কান্দি কান্দি পাগল হৈ গৈছে। ছা চালা প্ৰভু, তোমাৰ কি লীলা? সেই সৰু সৰু ছোৱালী কেইজনী লৈ তাই। তই ভালকে শুনিছতো? শুনিছো। ছা এতিয়া কি হ'ব ছা? এই ধৈৰ্য ধৰ। অসমীয়া ল'ৰা এটা চাই তাইক বিয়া দি দিব লাগিব। কেনেকে চলিব নহ'লে তাই? সেইটোনো কান্দিবলগীয়া কথা নে? কি হৈছে খাটনিয়াৰ? বাহিৰক অকল লৈ যাচোন, মাতি। কি হ'লে? কেতিয়া আহিব? কোন? বডিটো। কাৰ বডি? মানে কিয় তই আমাৰ কথাটো শুনা নাই? কি কথা? BSF নাই। আহিবহে। আহিব আত্মা অমৰ। তাই কি কৈছে বেচেৰি নিজে গম নাপায়। আপুনি কি কৈ আছে মই একো গম পোৱা নাই। কিয় তই আমাৰ কথাটো শুনা নাই? কোনটো কথা? BSF বোলে ঢুকাল। আপোনাৰ মূৰটো। কি ক'লে? কি ফৰদনি কথা ক'বলৈ আহিছে? ইমান দিনৰ মূৰত মানুহটো আহিব? আগতে আপুনি মানুহটো মাৰি পেলালে। এইবিলাক সহ্য নকৰি মানে এইবিলাক কথা। মানুহটো মাৰিবলৈ আহিছে। তই মোৰ হাতত ধৰিলি যে? জীৱৰ ওপৰত হাত উঠাব নাপায়। তই মোক নীতি শিক্ষা দিবি। জীৱনত প্ৰথমবাৰ মোৰ স্ক্ৰিপ্টটো। তই যাবিনে ইয়াৰ পৰা? তই ছা এনেকে নাযাব, ঔষধ আছে। দেচোন দে, ঔষধটো দি দেচোন তাক দে। চাওঁ এনে আগৰ শাস্তিটো মনত আছেনে বাৰু? কোনটো? এবাৰ যে দিছিলো।
এই পাগলটো চাইছ কোমল তাকেও ময়ো মাজে মাজে চাওঁ কি তই কি চাই আছ এই মই ঘৰটো চাইছো ইমান ধুনীয়া লাগিছে মই আকৌ ঘৰৰ ভিতৰত থকা মানুহখিনি চাওঁ তাতকেও বেছি ধুনীয়া আৰু কি মানুহ ছোৱালী হেই পাগলটো অকণ ভিতৰৰ পৰা চাওঁ হেই, নালাগে। নতুনকে ছোৱালী দুজনী আহিছে অ তই কেনেকে গম পালি হে বেগ নিনো ওপৰত কোনে থৈছে 20 টকা লৈছে আচোন চাওঁ এই নালাগে আচোন চাওঁ ছাৰ আহি দেখিব এই চাই আহিছে এতিয়াখন ক'ৰ পৰা আহিছে অ এই নালাগে আচোন আচোন যোৱাই ওলাও অ মইনো কি সুধিলো সদায় দেখোন সেইটোকে সোধে থানালৈ নোলোৱা যোৱাই তুমিও বৰ জকৰ দেই মই আগতে মুনলাইট চাৰ্কাছতহে কাম কৰিছিলো হে, সেইবিলাক বাদ দিয়া এই কথা এটা শুনাচোন বাৰু কওক ই মানে গাত কিয় ভেজা দিছে মই এনেকে কথা ক'লে বিৰাট বেয়া পাওঁ তুমিও বৰ কেতেৰা জেঙেৰা কৰা হলা দিয়া তুমিও সহজ হ'ব লাগিব নহয় মানুহটো আকৌ কওক ব'ল চাংচু এইটো কি ইচা মাৰিছো এই বলচোন বৌ ছাৰ আহি দেখা বুলি গালি খাব লাগিব একেজনী একে খিৰিকী ওচৰলৈও লাগিব নোৱাৰিছে ইমান ব্যস্ত আছে এই বলচোন এই হ'ব যোৱা নাচাওঁ এ মুঠতে দুইটা আহিছো গুচি যাম মাল দুটা চাহে যাম ক'ত বা সোমাই আছে এই ছাৰ আহি পাব এতিয়া হেই, এইটো সময়ত ক'ত চাহ আহিছে অ? আৰু চাহ যে ছাৰ ছাৰ গতিকে তুমিয়ে উপায় এটা দিয়া নে মই সংগীত স্কুলত নাম লগাই দিওঁ আপুনি চুইমিং পুলৰ নামটো লগাই লওক চুইমিং পুলত নাম লগালে কেনেকৈ গান শিকিব পাৰিম ঠাণ্ডা দিন আহি আছে অ ৰাতিপুৱা মইনা পেন এটা লগাই ল'ব আচ্ছা এডিঙি পানীত সোমাই ল'ব অ যিমান পাৰে তেতাব হা। তেতিয়া ভইচৰ বল্ডনেছটো আহিব আৰু স্বৰৰ সাধনা কৰিব লাগিব স্বৰৰ সাধাৰণ মানে সৰ্বস্ব স্বৰ নে প্ৰথম স্বৰ এইটো স্বৰত হ'বলৈ সাধনা হয় সৰ্বস্ব স্বৰ আচ্ছা আচ্ছা ৰে গা মা পা ধা নি সা সাৰে গা মা পা ধা নি সা আহি গ'ল সা নি ধা পা মা গা ৰে সা সা নি ধা পা মা গা ৰে সা ভাইব্ৰেশ্যন লাগিব কণ্ঠত কঁপনিটো লাগিব সা নি ধা পা মা গা ৰে সা এ পাৰিম হা বহি লওঁ সাৰে সাৰে গা ৰে গা মা পা মা পা ধা নি ধানি সা সানি সানি ধানি ধা পা মা গা ৰে সা আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব হ'ব নেকি নহ'ব না এইখিনি শিকিলে মোৰ হ'ব নেকি পাৰি যাম লাগি যাওক ভাইব্ৰেশ্যনটো আনক সা ৰে এ আহি যাব যোৱাই ঐ এফালে আহ। এজন এজন কেনে চাহ দুইটা এফালে আহ মোৰ তোল কি হ'ল ঐ? আৰু কিমানলৈকে তুলিম চাহ কি কাম আছিল ইয়াত এই কিবা সুধিছে কমল কি কাম আছিল তোৰ ইয়াত ঐ কি কাম আছিল কাম এটা আছিলে চাহ কি আছিল মই ভাবিছো কাম এটা কৰিব যাওঁ মাল দুটা চাই যাওঁ কি কলি তই ঐ ঐ, ক'ত গৈছা তুমি ছাৰ মই ইয়াক ধৰি আনো বাইকত উঠা বা এটা কুকুৰৰ নিচিনা দৌৰাইছে আৰু এটা বাইকত তুলি লৈ গৈছে
আজিকালি মমবিলাক চব চেপাত চেপাত